আমাৰ হিন্দু ধৰ্মত কৰ্মৰ প্ৰাধান্য আৰম্ভণিৰে পৰা দেখিবলৈ পোৱা যায়। ভাগৱত গীতাত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এবাৰেই নহয় বহুবাৰ কৈছে যে যি প্ৰাণীয়ে যেনেকৈ কৰ্ম কৰে তেওঁ তেনে ফলেই লাভ কৰে। যদি আমি ভাল কৰ্ম কৰোঁ তেনেহলে নিশ্চিতভাৱে আমি ইয়াৰ ভাল ফলেই পাম। কিন্তু ইয়াৰ বিপৰীতে যদি আমি কোনো বেয়া কৰ্ম বা পাপ কৰোঁ তেনেহলে আমি বেয়া ফলেই লাভ কৰিম। কিন্তু যদি আমি মহাভাৰত গ্ৰন্থ অধ্যয়ন কৰোঁ তেনেহলে দেখিবলৈ পাওঁ যে ভীষ্ম পিতামহ এনে এটা চৰিত্ৰ আছিল যি নিস্বাৰ্থভাৱে হস্তিনাপুৰৰ সেৱা কৰিছিল। হয়তো তেওঁৰ দৰে কৰ্তব্যপৰায়ণ দ্বিতীয়জন কোনো নাছিল। তথাপিও তেওঁ যি অপৰিসীম কষ্ট ভোগ কৰিব লগা হৈছিল সেই বিষয়ে আপোনালোকে হয়তো জানেই যে কেনেদৰে মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ বহুত দিনলৈকে শৰশয্যাত থাকিব লগা হৈছিল। এতিয়া প্ৰশ্ন আহে যে কেৱল ভীষ্ম পিতামহইহে এনে অপৰিসীম কষ্ট ভোগ কৰিব লগা হৈছিল। তেনেহলে আজি আমি এই ভিডিঅ'টোত জানো আহক ভীষ্ম পিতামহ মৃত্যুৰ সৈতে জড়িত এই ৰহস্যৰ বিষয়ে। মহাভাৰতৰ যুদ্ধৰ পাছত ভীষ্ম পিতামহে প্ৰায় 58 দিনলৈকে শৰশয্যাত শুই আছিল। সেই সময়ছোৱাত বহুতো চিকিৎসক তেওঁৰ শুশ্ৰূষাৰ বাবে মাতি অনা হৈছিল। কিন্তু ভীষ্ম পিতামহে চিকিৎসা কৰিবলৈ মানা কৰিছিল। তেওঁ কৈছিল যে মই সূৰ্য উত্তৰায়ণ হোৱালৈ অপেক্ষা কৰি আছো। সেই সময় আহি পালেই মই মোৰ প্ৰাণ ত্যাগ কৰিম। তেতিয়ালৈকে এই শৰশয্যাই মোৰ চিতা। পিতামহ ভীষ্মই তেওঁৰ পিতৃ শান্তনুৰ পৰা ইচ্ছামৃত্যুৰ বৰদান লাভ কৰিছিল। সেয়েহে তেওঁ সূৰ্য উত্তৰায়ণ হোৱালৈকে অপেক্ষা কৰিব পাৰিছিল। অৱশ্যে এই সময়ছোৱাত তেওঁৰ সকলো বন্ধু-বান্ধৱে তেওঁৰ খবৰ ল'বলৈ তেওঁৰ ওচৰলৈ আহিছিল। কিন্তু তেওঁৰ মনত যিটো প্ৰশ্ন আছিল তাৰ উত্তৰ কাৰো ওচৰতে নাছিল। তেওঁ মনতে ভাবিছিল যে কি পাপৰ বাবে মই শৰশয্যা এই অপৰিসীম কষ্ট ভোগ কৰিব লগা হৈছে। অৱশেষত এদিন ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ খবৰ ল'বলৈ আহিল। শ্ৰীকৃষ্ণক দেখি তেওঁ ৰ'ব নোৱাৰিলে। শ্ৰীকৃষ্ণক সুধিলে যে হে মধুসূদন, মোৰ হৈ যোৱা 10টা জন্মৰ কথা মোৰ মনত আছে যিবোৰত মই এনে অসহনীয় কষ্ট ভোগ কৰিব লগাকৈ কোনো ধৰণৰ পাপ কৰা নাই। কিন্তু তথাপিও বিধাতাই মোক এই অপৰিসীম কষ্ট কিয় দিছে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হে পিতামহ, আপুনি আপোনাৰ 10টা জন্মৰ কথাহে জানে। কিন্তু মই আপোনাৰ পূৰ্বৰ সকলোবোৰ জন্মৰ আৰু সেইবোৰত কৰা পাপৰ বিষয়ে ক'ব পাৰিম। আৰু আপুনিও হয়তো বুজি পাব যে সেই পাপৰ ফলতেই আপুনি আজি এই অপৰিসীম কষ্ট ভোগ কৰিব লগা হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি পিতামহৰ মুখমণ্ডলত এনে ভাৱ আহিল যে যেন তেওঁৰ এটা ডাঙৰ সমস্যাৰ সমাধান হ'ব। তেনেতে ভগৱান শ্ৰীকৃষ্ণই পুনৰ ক'লে যে এই কথা আপোনাৰ 10টা জনমৰো পূৰ্বৰ, যেতিয়া আপুনি এজন ৰাজকুমাৰ আছিল আৰু প্ৰায় চিকাৰ কৰাৰ ইচ্ছাৰে এখন বনৰ পৰা আন এখন বনলৈ গৈছিল। এনেদৰে এদিন এটা ৰাস্তাৰে গৈ থাকোতে আপোনাৰ পথত এটা সাপ আহিল। তেতিয়া আপুনি একো ভবা চিন্তা নকৰাকৈ সেই সাপটো আঁতৰাই পেলাইছিল। কিন্তু দুৰ্ভাগ্যবশতঃ সেই সাপটো এডাল কাঁইটেৰে ভৰা গছত গৈ পৰিছিল। সেইডাল গছৰ পৰা যিমানেই ওলাবলৈ চেষ্টা কৰিছিল সিমানেই কাঁইটৰ মাজত সোমাইহে পৰিছিল। এনেদৰে সেই সাপটোৱে প্ৰায় 18 দিনলৈকে অপৰিসীম কষ্ট ভোগ কৰি থাকিল। সেই সময়ছোৱাত সি ঈশ্বৰক বাৰে বাৰে প্ৰাৰ্থনা কৰি থাকিল যে যেনেদৰে মই এই যন্ত্ৰণাৰ মাজেৰে মৃত্যুৰ মুখলৈ গৈ আছো ঠিক তেনেদৰে এই ৰাজকুমাৰজনৰো মৃত্যু হ'ব লাগিব। আৰু অৱশেষত এদিনাখন সেই সাপটোৱে প্ৰাণত্যাগ কৰিছিল। সেইকাৰণে হে পিতামহ, আপুনি আপোনাৰ সেই পাপৰ ফল ভোগ কৰিছে। কিন্তু শ্ৰীকৃষ্ণৰ এই কথা শুনি পিতামহৰ মনত আৰু এটা নতুন প্ৰশ্নৰ জন্ম ল'লে। তেওঁ ক'লে যে হে মধুসূদন, যদি সেয়াই হৈছে তেনেহলে কোনো কষ্ট ভোগ নকৰাকৈ মই মোৰ পূৰ্বৰ 10টা জনম কেনেকৈ কটালো? কিয় মোৰ সেই পাপৰ শাস্তি আগৰ জন্মকেইটাত নেপালো? ভীষ্মৰ এই প্ৰশ্নত ভগৱানে ক'লে যে হে পিতামহ, ইয়াৰ প্ৰধান কাৰণ হ'ল আপুনি আপোনাৰ আগৰ জনমকেইটাত এনে কোনো কৰ্ম কৰা নাছিল যিবোৰ কৰ্ম পাপৰ শ্ৰেণীত আহে। সেয়েহে আপোনাৰ সেইকেইটা জন্মত সেই সাপটোৰ অভিশাপ লগা নাছিল। তাকে শুনি পিতামহে ক'লে যে কিবা কৰি মোক কওক যে এই জন্মত মই এনে কি ভুল কৰিলো যাৰ ফলত মই এনে পুৰণি পাপ ভোগ কৰিব লগা হৈছে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হে পিতামহ, এইটোও বাৰু ক'ব লগা কথা নে?
কাৰণ সত্যটোতো আপুনিও জানে। কিন্তু তথাপিও যিহেতু আপুনি সুধিছে, সেয়েহে মই কৈ দিওঁ শুনক। এইটো জন্মত আপুনি হস্তিনাপুৰক ৰক্ষা কৰাৰ প্ৰতিজ্ঞা লৈছিল আৰু তাৰ পালনো কৰিছিল। কিন্তু আপুনি হস্তিনাপুৰৰ সিংহাসনত বহা সেই অধৰ্মী তথা অত্যাচাৰী দুৰ্যোধনক সহযোগ কৰিছিল আৰু ইয়াৰ পৰাই আপোনাৰ প্ৰথম পাপ আৰম্ভ হৈছিল। ইয়াৰ পিছত আপোনাৰ দ্বিতীয় পাপ তেতিয়া হৈছিল যেতিয়া আপোনাৰ চকুৰ আগতে ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল। কিন্তু তেতিয়া আপুনি দুষ্ট শকুনিকো একো কোৱা নাছিল আৰু দুৰ্যোধন তথা দুঃশাসনকো এনে কৰিবলৈ বাধা নকৰিলে। এনে কিছুমান পাপৰ ফলতেই আপোনাৰ পুণ্য কৰ্মবোৰ ক্ষয় হ'ল আৰু পূৰ্বজন্মৰ পাপ পুনৰ এবাৰ ফলিয়ালে আৰু তাৰ পৰিণাম আপোনাৰ সন্মুখতেই আছে। এই কথা শুনি পিতামহৰ মুখমণ্ডলত এক নতুন উজ্জ্বলতা জিলিকি উঠিল, যেন তেওঁৰ সকলোবোৰ কষ্ট নাশ হ'ল। তেওঁ শ্ৰীকৃষ্ণৰ হাতত ধৰিলে। শ্ৰীকৃষ্ণইও তেওঁক আঁকোৱালি ল'লে। তাৰ পিছত সূৰ্যদেৱ উত্তৰায়ণ হ'ল আৰু মাঘ মাহৰ শুক্লপক্ষ আহিল। তেতিয়া পিতামহ ভীষ্মই নিজৰ দেহ ত্যাগ কৰিলে আৰু তেওঁ চিৰদিনৰ বাবে পৰমাত্মাৰ মাজত বিলীন হ'ল। আপুনি হয়তো জানিলে যে কেনেদৰে আমি কৰা সৎকৰ্মই আমাক কষ্টৰ পৰা ৰক্ষা কৰে আৰু কেনেদৰে আমি কৰা বেয়া কৰ্মই আমাৰ কষ্ট বঢ়াই দিয়ে।